নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম কেইটামান সহজ সৰল প্ৰশ্নৰ উত্তৰৰ বিষয়ে। এই টপিকটোৰ ওপৰত মোৰ ছাবস্ক্ৰাইবাৰ নৱনীতা শইকীয়াই সহায় কৰিছে। ধন্যবাদ নৱনীতা শইকীয়া, আগলৈ সহায় কৰি থাকিব। যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বোৰ চাই ভাল পালে লাইক কৰিব, যদি বেয়া পায় তেন্তে ডিছলাইক কৰিব। এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ, আহক। এক নম্বৰ প্ৰশ্নটো হৈছে, কোন চনত আইনমতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়? ইয়াৰ উত্তৰ হৈছে 1960 চনত অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়। 2 নম্বৰ প্ৰশ্নটো হৈছে, আমাৰ ৰাজ্যখনৰ মুঠ কিমান শতাংশতকৈ অধিক লোকে অসমীয়া ভাষা কয়? ইয়াৰ উত্তৰ হৈছে 60%তকৈও অধিক লোকে অসমীয়া ভাষা কয়। 3 নম্বৰ প্ৰশ্নটো হৈছে, অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থকেইখন কি কি? জানেনে আপোনালোকে? ইয়াৰ উত্তৰ হৈছে কীৰ্তন ঘোষা, নামঘোষা, দশম আৰু ভক্তি ৰত্নাকৰ। 4 নম্বৰ প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে অসমীয়া পুথি তালিকা। এইখন প্ৰথম অসমীয়া আত্মজীৱনী। 5 নম্বৰ প্ৰশ্নটো হৈছে, বৈষ্ণৱ ধৰ্ম প্ৰচাৰক গুৰুসকলৰ জীৱনৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথিসমূহক অসমীয়া ভাষাত কি বুলি জনা যায়? সকলোৱে জানেনে? ইয়াৰ উত্তৰ হৈছে চৰিত পুথি বুলি জনা যায়। বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক গুৰুসকলৰ জীৱনৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথিসমূহক অসমীয়া ভাষাত। 6 নম্বৰ প্ৰশ্নটো হৈছে, প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাটখনৰ নাম কি? সকলোৱে মোৰ মতে জানেই চাগে, যদি পাহৰি গ'ল তেন্তে কৈ দিছোঁ। ইয়াৰ উত্তৰ হৈছে ৰুক্মিণী হৰণ, প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাট। 7 নম্বৰ প্ৰশ্নটো হৈছে, কাক অসমীয়া সাহিত্য সংস্কৃতিৰ জনক বুলি কোৱা হয়? ইয়াৰ উত্তৰ হৈছে শ্ৰীমন্ত শংকৰদেৱক সাহিত্য সংস্কৃতিৰ জনক বুলি কোৱা হয়। মোৰ মতে ভিডিঅ'টো চাই সকলোৱে ভাল পালে। সেই সহজ সৰল প্ৰশ্নবোৰৰ উত্তৰ আমি পাহৰি যোৱা হয়, সেয়েহে অলপ মনত পেলাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই।